চবেই নহয় সদায় চাফা কৰি ৰাখিব লাগে সেইটো গুড সদায় চাফা কৰিব লাগে মানে কি ৰাইজ ওলাই আহক চাফাই অভিযানত অংশগ্ৰহণ কৰক তাকে কামনা কৰিছোঁ ন আমি আমাৰ ফালৰ পৰা এইটোৱে মেছেজটো যাব লাগে নমস্কাৰ গুড মৰ্ণিং উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল প্লান এণ্ড কমপ্লিট বন্ধুসকল আজি মই আছোঁ বগীবিল ব্ৰিজত আপোনালোকে এয়া চাওক এইখন হৈছে বগীবিল ব্ৰিজ বগীবিল ব্ৰিজলৈ অহা এটা বৃহৎ উদ্দেশ্য অৰ্থাৎ মহৎ কাম এটা আমাৰ অসম আৰক্ষীৰ ফালৰ পৰা লৈছে কাৰণ লাচিত বৰফুকনৰ যি 400 বছৰীয়া জন্ম জয়ন্তী অনুষ্ঠান আছে জন্ম জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ অসম আৰক্ষী 22 APRBNৰ ফালৰ পৰা যি বগীবিল ব্ৰিজ চাফাই অভিযান কাৰ্যসূচী চলাই আছে চাফাই অভিযানত আমাৰ কামাণ্ডেণ্ট ছাৰৰ লগতে বিষয়া কৰ্মচাৰীৰ লগতে নতুনকৈ ভৰ্তি হোৱা জোৱানসকল আছে আপোনালোকে দেখিব মন কৰিব বগীবিল ব্ৰিজলৈ যদি আপোনালোকে আহিছে দুয়োপাৰে বালি আৰু বন গজি গৈছে অৰ্থাৎ লেতেৰা হৈ গৈছে বগীবিল ব্ৰিজটো সেই উদ্দেশ্যে আমাৰ অসম আৰক্ষীৰ ফালৰ পৰা চাফাই অভিযান কাৰ্যসূচী হাতত লৈছে ইয়াৰ নেক্সট কাৰ্যসূচী আছে চিলাপথাৰ মেডিকেলত চাফাই অভিযান সেইখিনিও আপোনালোকক সম্পূৰ্ণ দেখাব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নতুনকৈ ভৰ্তি হোৱা জোৱানসকল আছে তেখেতলোকৰ মনৰ অনুভৱ জনাব চেষ্টা কৰিম কেনেকুৱা লাগিছে তেখেতলোকৰ কাৰণ ট্ৰেইনিঙত অহা তেখেতলোকৰ এক সপ্তাহ কমপ্লিট হৈছেহে এসপ্তাহতে তেখেতলোকে আহি এটা ভাল কামে হাতত লৈছে কিন্তু কেনেকুৱা অনুভৱ আপোনালোকৰ সম্পূৰ্ণ জনাব অসমৰ আকাশত ভূতৰা তুমি সাহসৰ শুকুতি পৰিভাষা তুমি আমাৰ চেতনাৰ চাৰিসীমা তুমি বিজয়ৰ চিঠিৰে ঘোঁৰা ডাকুৱাল তুমি সদায় ঘাতৰে প্ৰত্যাঘাত তুমি প্ৰতিবাদ বীৰ লাচিত ভাঙিলেও কামিহাত পোন কৰি ৰাজহাত শেষৰে যুঁজি জিকা বীৰ লাচিত পাহাৰে ভৈয়ামে জলেৰে থলেৰে লক্ষ্যত দৃষ্টি চাৰিফালে চাৰি কাষে নৰিয়াগাৰে নাওতে উঠি যুঁজি যুঁজি মোগলক কাটিলা যুঁজি এয়া আমাৰ নতুনকৈ ভৰ্তি হোৱা জোৱানসকল কাম কৰি আছে কেনেকুৱা লাগিছে তোমালোকৰ ভাল লাগিছে স্যাৰ বহুত ভাল লাগিছে নে চাকৰি কৰি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এয়া তেখেতলোকে কাম কৰি আছে বহুত জোচ আছে ল'ৰাখিনি বহুত জোচ একদম পূৰা ভাল লাগিছে সিহঁতৰ লগত থাকি ভাল লাগিছে কাম কৰা জোচটো দেখি ভাল লাগে সিহঁতৰ এয়া আমাৰ নতুনকৈ ভৰ্তি হোৱা জোৱানসকল কেনেকুৱা লাগিছে ভাল লাগিছেনে বহুত বঢ়িয়া স্যাৰ ঘৰ ক'ত তোমালোকৰ লখিমপুৰ স্যাৰ লখিমপুৰ ন কামৰূপ স্যাৰ মাকচিং খুলি দিয়া কেনেকুৱা লাগিছে চাকৰি কৰি বহুত ভাল লাগিছে এনেকুৱা এটা ভাল কামত তোমালোকে জইন কৰি যে পালা কৰিবলৈ চান্সটো পাইছা হয় নাই চবেইতো এইটো কাম পোৱা নাই হয় স্যাৰ নেক্সট টাইম সকলো চাফা কৰি ৰাখিব লাগে এনেকৈ অঁ সেইটো মানে বগীবিল ব্ৰিজটো বহুত বেয়া হৈ গৈছিলে লেতেৰা হৈ গৈছিলে কাৰণ মানে কি কৰিবা আৰু বালি চালি আৰু পৰি থাকে গাড়ী আহি থাকে হয় না মানে চবেই যদি চাফাই অভিযানটো অংশগ্ৰহণ কৰে কাৰণ আমাৰ এইটো উদ্দেশ্যটো কি যি 400 বছৰীয়া লাচিত বৰফুকনৰ জন্ম জয়ন্তী অনুষ্ঠান আছে তাৰ উদ্দেশ্যতে আমাৰ সমগ্ৰ অসমতে চাফাই অভিযান চলি আছে মানে চবেই নহয় সদায় চাফা কৰি ৰাখিব লাগে সেইটো গুড সদায় চাফা কৰিব লাগে মানে কি ৰাইজ ওলাই আহক চাফাই অভিযানত অংশগ্ৰহণ কৰক তাকে কামনা কৰিছোঁ ন আমি আমাৰ ফালৰ পৰা এইটোৱে মেছেজটো যাব লাগে
কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছে নে? বহুত ভাল লাগিছে। কাম কৰি অলপ ৰেষ্ট কৰিছে। নতুনকৈ ভৰ্তি হোৱা জোৱানসকল কেনেকুৱা লাগিছে? ভাল লাগিছে। ঘৰ ক'ত তোমাৰ? বাক্সা তামোলপুৰ। বাক্সা তামোলপুৰ। তোমাৰ? বাক্সা গুৰেশ্বৰ। তোমাৰ? নগাঁও। নগাঁও ন? লখিমপুৰ ক'ত? অঁ, কেনেকুৱা লাগিছে কাম কৰি? যোৰহাট। ঘৰ যোৰহাট। কাম কৰি কেনেকুৱা লাগিছে আজি? আজি এইটো ভাল কাম হৈছে নাই? কাৰণ কিয় ইয়াত মানে এক্সিডেণ্টটো হয়, কাৰণ বালিটো থাকিলে মানে বাইক চাইকৰ এক্সিডেণ্টটো বেছি হয়। সেইটো কাৰণে মানে বহুত ভাল কাম হৈছে। ৰাস্তাটো চাওক, আপোনালোকে চাওক ৰাইজে, ৰাস্তাটো কি ধুনীয়া ক্লিন হৈ গৈছে। আৰু এইপিনে কাম চলি আছে, আমাৰ কাম কৰি আছে। আৰু নতুনকৈ ভৰ্তি হোৱা জোৱানসকল, তেখেতলোকৰ এইটো মই কৈছিলোঁ আগতে এসপ্তাহ হৈছে তেওঁলোকৰ জইন কৰা। আৰু জইন কৰি এটা ভাল কাম হাতত লৈছে, এইটো ভাল পদক্ষেপ। আগলৈ এনেকৈ কাম কৰি থাকিব সকলোৱে, কাৰণ আমাৰ অসম আৰক্ষীটোৱে এইটো কি ৰাইজৰ হকে কাম কৰা হয় নাই, জনহিত জনসেৱাতে। সেইকাৰণে সকলোৱে এনেকৈ সহযোগ কৰিব কামত। তোমাৰ ঘৰ ক'ত? লখিমপুৰ ন? তোমাৰ? হাইলাকান্দি। অসমৰ বিভিন্ন জেগাৰ পৰা জোৱানসকল আহিছে। আমাৰ ইয়াত ট্ৰেইনিং চলি আছে, বৰ্তমান কৰি আছে। ঠিকে, ব'লা আগত ব'লা চবেই।